ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি অতি সোনকালে ভাললৈ আহিব আৰু কেইদিনমান পিছতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শ্ৰেণীসমূহ আমি আৰম্ভ কৰিব পাৰিম। কিন্তু এতিয়া যিহেতু সকলোৱে ঘৰতে আছে, গতিকে ঘৰতেই থাকি তোমালোকে পঢ়া শুনা চলাই যাবা বুলি আশা কৰিছোঁ। আজি যিটো পাঠৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে সেইটো হৈছে প্ৰথম অধ্যায় আৰু পাঠটোৰ নাম হৈছে কঠিন অৱস্থা, দ্য সলিড ষ্টেট। আমি সকলোৱে জানো যে পদাৰ্থৰ তিনিটা অৱস্থা থাকে, কঠিন, জুলীয়া আৰু গেছীয়। আৰু ইহঁতৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া কিছুমান বৈশিষ্ট্য থাকে। আমি আগতেও পাইছোঁ যে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আকৃতি আছে, জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই, যি পাত্ৰত থোৱা হয় তাৰে আকৃতি লয় ইত্যাদি। আমি এই পাঠটিত অকল পদাৰ্থৰ গতা অৱস্থাৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টিৰ জৰিয়তে অকল কঠিন অৱস্থাৰ কিছুমান বৈশিষ্ট্য আৰু কঠিন পদাৰ্থবিলাকক কেইটা ভাগত ভাগ কৰা হৈছে আৰু সিহঁতৰ মাজৰ পাৰ্থক্য কেনেকুৱা হয় সেইবিলাকৰ বিষয়ে ইয়াতে আমি কিছু চাবলৈ চেষ্টা কৰিছোঁ। কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্যবিলাক হৈছে যে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট ভৰ, আয়তন আৰু আকৃতি থাকে। কঠিন অৱস্থাত আন্তঃআণৱিক দূৰত্ব অতি কম। কঠিন পদাৰ্থৰ আন্তঃআণৱিক বল অতি প্ৰবল, যাৰ কাৰণে কঠিন পদাৰ্থবিলাকৰ ঘনত্ব অতি বেছি। কঠিন পদাৰ্থত থকা কণাবোৰৰ নিৰ্দিষ্ট অৱস্থান থাকে আৰু এই অৱস্থান সাপেক্ষে কণাবিলাক দুলি থাকে। আৰু কঠিন পদাৰ্থবিলাকক সংকুচিত কৰিব নোৱাৰি আৰু ইহঁত অতি দৃঢ় হয়। এতিয়া কঠিন পদাৰ্থবিলাকক কণাবোৰৰ সজ্জাৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি পেলাই দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে অনিয়তাকাৰ কঠিন পদাৰ্থ আৰু আনটো হৈছে নিয়তাকাৰ কঠিন পদাৰ্থ। অনিয়তাকাৰ কঠিন পদাৰ্থ ইংৰাজীত এমৰফাছ সলিড বুলি কোৱা হয় আৰু নিয়তাকাৰ কঠিন পদাৰ্থক ক্ৰিষ্টেলাইন সলিড বুলি কোৱা হয়। এতিয়া আমি ক্ৰিষ্টেলীয় বা নিয়তাকাৰ কঠিন পদাৰ্থ কোনবিলাকক কোৱা হয়। ক্ৰিষ্টেলীয় যিবিলাক কঠিন পদাৰ্থ তাক স্ফটিকাকাৰ কঠিন পদাৰ্থ বুলিও কোৱা হয়। যিবিলাক কঠিন পদাৰ্থত পৰমাণু, আয়ন বা অণুসমূহ শৃংখলিতভাৱে সজ্জিত হৈ নিৰ্দিষ্ট জ্যামিতিক আকাৰ গঠন কৰে, তেনেবিলাক কঠিন পদাৰ্থকেই স্ফটিকাকাৰ কঠিন পদাৰ্থ বুলি কোৱা হয়। আৰু এই কঠিন পদাৰ্থবিলাকৰ গলনাংক অতি উচ্চ হয় আৰু অসংকোচনশীল, অৰ্থাৎ ইহঁতক সংকোচন কৰিব নোৱাৰি। ক্ৰিষ্টেলৰ কণাবোৰৰ সজ্জাৰ একেটা ক্ৰমৰে পুনৰাবৃত্তি হয় বাবে ক্ৰিষ্টেলত দীৰ্ঘ পৰিসৰৰ ক্ৰম থকা বুলি কোৱা হয়। আৰু ইয়াৰ যিবিলাক ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ তাৰে উদাহৰণ আমি পাইছোঁ ছডিয়াম ক্লৰাইড, কোৱাৰ্টছ এইবিলাক। ইয়াৰ পিছত আমি অনিয়তাকাৰ কঠিন পদাৰ্থৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। যিবিলাক কঠিন পদাৰ্থৰ নিৰ্দিষ্ট জ্যামিতিক আকাৰ নাথাকে আৰু গলনাংক উচ্চ নহয়, তেনে কঠিন পদাৰ্থসমূহক অনিয়তাকাৰ কঠিন পদাৰ্থ বুলি কোৱা হয়। যিটো অনিয়তাকাৰ কঠিন পদাৰ্থ তাৰ ইংৰাজী নাম হৈছে এমৰফাছ সলিড আৰু এমৰফাছ শব্দটো গ্ৰীক শব্দ এমৰফছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল গঠনহীন। এই অনিয়তাকাৰ কঠিন পদাৰ্থৰ কিছুমান উদাহৰণ যেনে কাঁচ, প্লাষ্টিক, ৰবৰ, পলিথিন আদি। অনিয়তাকাৰ কঠিন পদাৰ্থৰ কিছুমান বৈশিষ্ট্য আছে। এই কঠিন পদাৰ্থত হ্ৰস্ব পৰিসৰৰ ক্ৰমহে থাকে, অৰ্থাৎ পদাৰ্থটোৰ অতি কম পৰিসৰত কণাবোৰৰ সজ্জাৰ নিৰ্দিষ্ট ক্ৰম থাকে। আৰু জুলীয়া পদাৰ্থৰ দৰে অনিয়তাকাৰ পদাৰ্থও বৈ যাব বিচাৰে, অৱশ্যে অতি লাহে লাহে। সেইকাৰণে সিহঁতক ভুৱা কঠিন পদাৰ্থ বুলি কোৱা হয় বা ইয়াক অতি শীতলীকৃত জুলীয়া পদাৰ্থ বুলিও কোৱা হয়।
কেতিয়াবা আমি দেখোঁ যে পুৰণি ঘৰৰ দুৱাৰ খিৰিকীত থকা গ্লাছৰ ফলকৰ ওপৰৰ অংশতকৈ তলৰ অংশৰ বেদ অলপ বেছি হোৱা দেখা যায়। ওপৰৰ পৰা তললৈ গ্লাছ অতি লাহে লাহে বৈ যোৱাৰ বাবে এনে হয়। নেক্সট তোমালোকক এইটো চিত্ৰত কোৱাৰ্টজ আৰু কোৱাৰ্টজ গ্লাছৰ গঠনৰ বিষয়ে ইয়াতে দিয়া আছে। যিটো কোৱাৰ্টজ তাতে দীৰ্ঘ পৰিসৰৰ ক্ৰম আছে, ইয়াতে দেখিলে গম পোৱা যায় ইয়াতে দীৰ্ঘ পৰিসৰৰ ক্ৰম আছে আৰু এটা নিৰ্দিষ্ট সজ্জাত সজ্জিত হৈ আছে। কিন্তু কোৱাৰ্টজ গ্লাছত এই সজ্জা দেখিবলৈ পোৱা নাযায়, যেনি তেনি মানে এই সজ্জাটো সিঁচৰতি হৈ আছে। সেইবাবে এইটো কোৱাৰ্টজ গ্লাছ মানে যিটো কোৱাৰ্টজ সেইটো হ'ল ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ, আৰু এইটো যিটো কোৱাৰ্টজ গ্লাছ সেইটো হৈছে অনিয়তাকাৰ কঠিন পদাৰ্থ বা এমৰফাছ ছলিড। নেক্সট ইয়াতে তোমালোকক ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ কিছুমান পাৰ্থক্য দিয়া আছে। এইখিনি তোমালোকে লিখি লৈ পেলাই চাব পাৰা। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।